চুচাতে তাৰ 1 ঘণ্টা লাগে ই হ্যান্ডসাম নহয় কোনে হ্যান্ডসাম হব মই 5 মিনিটত ওলাই যা তাক ৰখি থাক কবাত যাব লাগা হলে সিয়ে ওলাতে তাৰ বাপৰে আমাতকৈও বেছি সময় লাগে বডি লোশন কে এতিয়া ঘুইবু বা তেল জোৰণত দিবৰ কাৰণে তেল নিবা লাগে তেল নহয় হেয়াৰ ক্ৰীম লাগে হেয়াৰ ক্ৰীম দিছো মুদৰা নাই বন্ধুসকল চাওক ইমান ধুনীয়া কইনা থাকিলে কেলা লৰাটো ষ্টাইল কৰিবই না তো নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ পুনৰবাৰ আমাৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে এফবি জানেই বাৰু তথাপিও কৈ দিছো ৰোষ্টাৰ আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ ও তাতে গৈ দুয়োজনে মনৰ কথা কম এই ৰব 1 সেকেন্ড ৰব ও পে খবৰদাৰ মোৰ মুখখন বৰ বেয়া ককা ৰব 1 সেকেন্ড ককা মানে আপোনাৰ হেৰিটো বেছি হৈছে এওঁলোকে মানে কি নাম গাইছে গাব দিয়ক না দে আৰম্ভ এফালে ৰ 1 সেকেন্ড এফালে আৰম্ভ মানে বন্ধুসকল চাওক মানে আমাৰ এই অনুষ্ঠানটোত মানে বিশেষ 3 গৰাকী আমাৰ ব্যক্তি আমি আহি উপস্থিত হৈছে এজন আমাৰ এইজন ককা মাটি আছে আমি সব এক ভাই আৰু মানে বিশেষ ব্যক্তি এজন আপোনালোকে সকলোৱে চিনি পাই অসমৰ তেওঁ এটা গৌৰৱ তুলি আনিছে তো তেওঁ উপস্থিত হৈছে কিনে তেওঁ এইজন তো আৰু এজন আছে বন্ধুসকল মানে সেই গৰাকী অলপ দেখিছাই নিশ্চয় তো আজি তুমি আৰু মই মানে সেইজন আৰু তো বন্ধুসকল চাওক এওঁ 3 জনক মানে আমাৰ ককাই অলপ কিছুমান আদেশ দিব তো বন্ধুসকল আমি লাষ্টলৈকে ভিডিঅ'টো চাই থাকো তাৰ পিছত গম পাই যাব বন্ধুসকল ৰাখিব পাৰে নেকি কওক পাৰিবনে মাৰে হৰি ৰাখে কোনে ককাই মানে এইটো ভাল কথা কৈছে ৰাখে হৰি মাৰে কোনে মানে মাৰে হৰি ৰাখে কোনে তো বন্ধুসকল চাওক ককাই মানে কি কৰিছে বিয়া পাতিছে নে নাই এওঁ নিজে কৈ দিব তো চাই লওক কৰোণাত মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. আমাৰ ককাই মানে কৰোণা লকডাউনতে মানে কি কৰিছিলে বিয়া পাতিছিলে তো বন্ধুসকল সেই বিয়াখন মানে কি হৈছিলে কিহৰ কাৰণে হৈছিলে চাই লওক Oh Jamoni, I love you, I love you, I love you. Oh Jamoni, I love you, I love you, I love you. দেখিলেই নিশ্চয় বন্ধুসকল তো ঠিক আছে বন্ধুসকল আমি নেক্সট এটা চেপ্টাৰ ওলাই আহিছো তো আমি নাগাৰা নাম নে কি নাম হয় তো ক'ব নোৱাৰো তো এইজন ব্যক্তিলে আপুনি লক্ষ্য কৰিব যেটো প্ৰথমতে চাই পাইছে তো বন্ধুসকল চাওক মানে কেলা বেলেগ কতকে বেলেগ আৰু বাৰু আজি তুমি আৰু ফোন বিক্ৰী কৰিছে অসমৰ মানুহ পাবৰ বাট 1 সেকেন্ড বন্ধুসকল মই মইনা কলিজাহত তহঁতক মই মনা কৈছিলো ন মোক ৰোজ নকৰিবলে আকৌ কৰিলি তহঁতিয়ে জানো ৰব ককা মানে বেলেগ এজন ব্যক্তি আমাৰ উপস্থিত হৈছে আমাৰ হেৰিত কাৰ্যসূচীত তো দে কৈ যা ৰ 1 মিনিট কিবা এটা দেখাই আছো অত্যাচাৰী হয় তহঁতি মই কিবা এটা দেখাই আছো চা এয়া গাহৰি হয়নে চা গাহৰি আৰু লাই শাক আৰু তহঁতি মোক ৰোজ কৰিবি
মই বোলে গাহৰি খাওঁ বুলি আছা খাবলৈ মন গৈছে নে এইডোখৰ চা এইডোখৰ বাপৰে এইডোখৰ চা কি যে কেমেৰাটো মই বেক কৰিছো চা মোক যোনে ৰোজ কৰি আছে মই তাক দেখাইছো বাইদেউ ৰ'ব এক ছেকেণ্ড ৰ'ব বন্ধুসকল চাওক মানে আপোনালোকক কৈছো আৰু তো তেওঁ বাইদেউজনীয়ে মানে ৰোষ্ট কৰাৰ কাৰণে গাহৰি মাংস মানে বনাই দেখুৱাই দিছে আৰু এওঁক যদি আমি ৰোষ্টৰ বাহিৰে কিবা বেলেগ কৰিব যাওঁ তাকে বেলেগ কিবা বনাই দেখুৱাই দিব বেলেগ মানে বুজিছে দিয়কচোন তো বন্ধুসকল ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আপোনালোকৰ ভিডিঅ'টো চাই যদি অলপ মানে নাহমান হ'লেও ভাল লাগিছে লাইক এটা কৰি দিয়ক আৰু যদি চেনেলটোত আপোনালোকে নতুন আলহী হিচাপে আহিছে সাবস্ক্রাইব কৰি থৈ দিব আৰু লগতে বেল আইকনটো দবাই দিব যদি আপোনালোকে কিবা ক'বলগীয়া থাকে মোক কমেন্ট কৰি কিনে জনাই দিব তো আজিলৈ এৰিছো বাই পে 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 তুমি আৰু মই এদিন ফুৰিবলৈ যাম কিবা দে বন্ধ গ'ল বাই বাই আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ